কাৰৰ নিচিনা ৰিম'ট আছে ইয়াত লক। Hey guys, কি খবৰ? welcome back to my YouTube channel আৰু আজি মই আকৌ আহিছোঁ হিৰো ইলেক্ট্ৰনিক্সত কাৰণ আজি ইয়াতে বহুত এখন স্পীড চোৱা স্কুটি আনিছে। যোৱাবাৰ যোনকেইখন দেখাইছিলোঁ সেইখন মানে ইমান স্পীড নাই, 45 মান যায় আৰু আজিখন বোলে বহুত স্পীড যাব আৰু চলায়ো চাম। আৰু তাৰ আগতে মই এই ডিলাৰটোৰ এড্ৰেছটো আপোনালোকক দি দিছোঁ। এইটো হৈছে নগাঁৱৰ KTM ডিলাৰ, তাৰ কাষতে আছে ৰয়েল এনফিল্ড আৰু তাৰ ঠিক অপজিটতে যদি আমি চাওঁ তেতিয়াই দেখিম আমি হিৰো ইলেক্ট্ৰনিক্স। আৰু ইয়াতে আপোনালোকে তেল নভৰোৱা স্কুটি পাব, বহুত স্পীড যোৱা লাগিলে স্পীড যোৱা পাব। আৰু এইবিলাক আপোনালোকে যিমানবিলাক স্কুটি দেখে এখনতো তেল ভৰাব নালাগে, 100 টকা লিটাৰকৈ। আৰু এই গোটেই ডিলাৰটো হৈছে এই খুৰাজনৰ। আৰু যিকোনো আপোনালোকে যদি কিবা ইনকুৱাৰী আছে খুৰাজনৰ লগত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট ডিটেইলছ ওপৰত আহি আছে, ফোন কৰিব আৰু এই স্কুটিকেইখন বুক কৰি পেলাই আহি চাব পাৰে। আৰু এইজন দাদাই আজি এই স্কুটিবিলাকৰ বিষয়ে অলপ কৈ দিব। দাদা আপোনাৰ নাম দিব? মোৰ নাম আফজল। আৰু আপুনি এতিয়া কৈ দিম নতুনকৈ লঞ্চ হোৱা স্কুটিখন কওক। এইখন হ'ল অপ্টিমা হাই স্পীড। এইখন স্পীড কিমান যায়? 60 যাব। 60 আৰু আগৰ কেইখন 45। আগৰ কেইখন 40, 45। আৰু এইবিলাকৰ প্ৰাইচ কিমান? এইবিলাকৰ প্ৰাইচ ইয়াৰ ছাবচিডি আছে 45,000। প্ৰাইচটোতো কেতিয়াবা বাঢ়ি যায়, তো প্ৰাইচটো যেতিয়া কাষ্টমাৰে নিব আহিব ডেলিভাৰী টাইমতে গম পাব। মানে অলপ কম বেছি হৈ থাকে? কম, বিশেষকৈ কম নহয়ে, বেছিয়ে হয়, যিহেতু তেলৰ দাম বাঢ়ি আছে, লোহাৰ দাম বাঢ়ি আছে, তো এইবোৰ বস্তু বেছিকৈ হয়। আৰু এইখনৰ ৰেঞ্জ কিমান? মানে এটা ফুল চাৰ্জ হ'লে কিমান কিলোমিটাৰ যাব? এইটো ৰেঞ্জ 122 কিলোমিটাৰ। আপুনি এইফালে ইয়াতে ডাবল বেটাৰী আছে, দুটা চাৰ্জাৰ পাব। এই আপোনাৰ দুটা চাৰ্জাৰ পাব, ইয়াত দুটা চকেট থাকিব, একেলগে দুয়োটা বেটাৰী আপুনি চাৰ্জ কৰিব পাৰিব। এইটো চাওক, দুটা বেটাৰী, ইয়াত এটা বেটাৰী, তাত এটা বেটাৰী, মানে দুইটা বেটে এক লগত চাৰ্জৰ ৰেঞ্জটো মানে অলপ বাঢ়ি যায়। আৰু এইবিলাকৰ ৱাৰেণ্টি কিমান দিনৰ আছে? 3 বছৰ ৱাৰেণ্টি পাব। চাৰ্জাৰ, বেটাৰীত, মটৰ, কণ্ট্ৰলৰ 3 বছৰ ৱাৰেণ্টি পাই যাব। 3 বছৰৰ ভিতৰত মানে কিবা এটা ছিংগুল যদিও প্ৰব্লেম হয় তেনেহ'লে এবাৰ ৰিপ্লেচমেণ্ট পাই যাব ইয়াৰ পৰাই? ইয়াৰ পৰাই পাই যাব, একোতো প্ৰব্লেম নহয়। প্ৰব্লেম নহয়। আৰু এইবিলাকৰ ফাইনেন্সৰ অৱস্থা আছেনে, মানে ব্যৱস্থা আছেনে? হাই স্পীডৰ ক্ষেত্ৰত ফাইনেন্স একেবাৰে ইজিলি এভেইলেবল আছে। ল' স্পীড কেইখনত ফাইনেন্সৰ অলপ প্ৰব্লেম, মানে যেনেকুৱা ইনকাম টেক্সৰ ফাইল লাগিব বা চেলাৰীত লাগিব। ল' স্পীডত কিয় একাউণ্ট এখন থাকিলেই হ'ল, ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড, একাউণ্ট এটা থাকিলেই হ'ল, তাত চেক বা ATM কাৰ্ড থাকিলেই হ'ল। আৰু হাই স্পীড হ'বলৈ মানে টেনশ্যন নাই ইমান? হাই স্পীড ল'বলৈ হ'লে ফাইনেন্সৰ কোনো টেনশ্যন নাই। আচ্ছা, আৰু এইবিলাকত লাইচেঞ্চ লাগেনে নাই? লাইচেঞ্চ লাগিব, বাকী যি DTO অফিচৰ যিমান যি খৰচা আহে, ৰেজিষ্ট্ৰেশ্যন, RC, এইবোৰ চব লাগিব। আৰু আপোনাৰ আৰু এইখন মডেল এটা আছে, ইয়াত দুটা কালাৰ আছে, এইটো এটা কালাৰ, এইটো এটা, আৰু এইটো মেট ব্লেক, এইটো বেছি ভাল লাগিছে মোৰ। এতিয়া মডেল হয়, লাগিলে ছাইডৰ পৰা দেখাই দিয়ক, বেক ছাইডৰখিনি দেখাই তো দিয়ক। আপোনালোকে এই স্কুটিখন চাওক, চকাকেইটা চাওক, অলপ পেট্ৰল স্কুটিতকৈ অলপ ডাঙৰ লাগিছে আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ভালে আছে। আৰু চাওক হিৰো ইলেক্ট্ৰনিক্স ইয়াত লিখা আছে। আৰু হিৰো কেনেকুৱা ব্ৰেণ্ড আপোনালোকে জানে, একো ক'ব দৰকাৰ নাই। আৰু মানে চকুমুদি বিশ্বাস কৰিব পৰা এটা ব্ৰেণ্ড। হিৰো যদি ল'ম ভাবিছে কোনো টেনশ্যন নোহোৱাকৈ ল'ব পাৰে ইয়াত আহি। ৰিম'টো পাই যাব, আৰু যেনে কাৰৰ নিচিনা ৰিম'ট আছে, ইয়াত লক কৰিব পাৰে, আনলক কৰিব পাৰে, লক কৰিব পাৰে, আনলক কৰিব পাৰে। গাড়ী ক'ৰবাত পাৰ্কিং কৰিছে, বিচাৰি পোৱা নাই, সেইকেইটাও আপোনাৰ হেৰি দি দিব। আচ্ছা, মানে আপুনি যদি গাড়ীখন ক'ৰবাত থৈ পেলাই যদি আপুনি পাহৰি গৈছে কোনখিনিত আছে, ইয়াত এটা চুইচ আছে, সেইটো টিপাৰ লগে লগে গাড়ীখনে মানে এটা এই চাউণ্ডটো শুনিব আৰু তেতিয়া আপোনালোকে গম পাই যাব যে গাড়ীখন ক'ত আছে। খুব ধুনীয়া ফিচাৰ্ছ এটা দিছে, পেট্ৰল স্কুটিটো নাই। এণ্টি কোনোবাই যদি চুই দিয়ে, এণ্টি থেফ্ট এলাৰ্মো আছে। শুনা পালে এইখন মানে ইয়াত যোনটো আছে, যদি আপোনালোকে বাইকখন কোনোবাই অলপ চুৰ কৰে বা কিছুমানে চিট কাটিবলৈ আহে, যদি কিবা অলপ যদি অলপ টাচ হয় তেনেহ'লে গাড়ীয়ে মাতি দিব, মানে চুৰটো হোৱা কোনো ভয় নাই। পেট্ৰল স্কুটিটোবিলাকতো এনেকুৱা ফিচাৰ্ছ নাই। আৰু ইলেক্ট্ৰনিকত পাই আছে হিৰো। আৰু কেনেকুৱা পেন জানে আপোনালোকে, এবাৰ চাৰ্জ দিলে 110 কিলোমিটাৰলৈকে চাৰ্জ দিব নালাগে, মানে কোনো টেনশ্যন নোহোৱাকৈ বহুত ধুনীয়া এটা ৰেঞ্জ পাই আছে আপোনালোকে। ইয়াতে আছে হিৰো ইলেক্ট্ৰনিক্সৰ ব্ৰেণ্ডিং। আৰু এই হেডলাইটটোত যদি চাই তাতো আপোনালোকে এটা চিম্বল লিখিব হিৰোৰ। এবাৰ 4 ঘণ্টা চাৰ্জ দিলে 110 কিলোমিটাৰলৈকে টেনশ্যন নাই। যাব, এইটো 122 কিলোমিটাৰ যাব। আৰু এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমানত আছে? দুটা মডেলত ছাবচিডি আছে, দুটা মডেলত ছাবচিডি আছে। তো আপোনাৰ বাকী ইন ডিটেইল প্ৰাইচ কিমান কি খৰচা আহে সেইটো যোনে কিনিব শ্ব'ৰুমত ভিজিট কৰিলে মানে আহিলে গম পাব। আৰু গম পায়, তো পূজাৰ আগতে আহি যাব, এতিয়া অলপ পাব পাৰে অফাৰ চফাৰ। আৰু ইয়াত যিমানবিলাকৰ স্কুটি দেখিছে আপোনালোকে চবৰে বুকিং চলি আছে। ওপৰত এটা নাম্বাৰ আহি আছে, কণ্টেক্ট ডিটেইলছ আহি আছে, তাত ফোন কৰি পেলাই আহিব পাৰে। আৰু এইখন চাওক, এইখন মোৰ চবতছে ফেভৰেট, এইখন চবতছে দেখি ভাল লাগিছে মোৰ।
একদম পুৰা পেট্ৰল স্কুটিতকৈ বেছি ভাল লাগিছে আৰু চকাটো চাওক এইখন স্কুটি চলাবলৈ কোনো লাইচেঞ্চৰ প্ৰয়োজন নহয় মানে পলিউশ্যন এইবিলাক একো নালাগে পুলিচেও নধৰে তো আহি গ'লোঁ তলত আৰু আনি আছোঁ স্কুটি এখন মই চলাই চাম কাৰণ আপোনালোককতো মই ডাইৰেক্ট কৈ দিলেই নহ'ব ভাল তো চলাই পেলাই টেষ্ট ৰাইডৰ এক্সপিৰিয়েঞ্চ কৰি দিম তাৰপিছত যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লৈ ল'ব তো মই চলাম এইখন আৰু ইয়াতে নাম্বাৰ প্লেট লাগিব কাৰণ এইখন লাইচেঞ্চ লগা এইখন স্কুটিখন মই অলপ চলাই চাওঁ কেনেকুৱা লাগে আৰু স্পীডোমিটাৰটো চাওক ফুল্লি ডিজিটেল আৰু ইয়াতে এটা চুইচ আছে ইয়াত এইটো যদি এইফালে থাকে তেতিয়া বেছি স্পীড যাব আৰু এনেকৈ থাকিলে কম স্পীড যাব আৰু এটা বস্তু চাওক এইফালেও হৰ্ণ দুটা হৰ্ণ বাকী চব একেই ষ্টাৰ্ট দি দিলোঁ গাড়ী আগলৈ গৈ আছে আৰু এটা অকণো চাউণ্ড শুনা নাই স্কুটিখনৰ পৰা মানে ষ্টাৰ্ট হৈ আছে নাই আপোনালোকে গমেই নাপাব আৰু চলাই পেলাই মানে এটা বেলেগ ফিলিং আহি আছে বহুত বেছি লাইট ৱেইট মানে যোনবিলাক মাইকী মানুহে অলপ ওজন বেছি থকা স্কুটি চলাবলৈ অলপ ভয় কৰে এইখন স্কুটি ধুনীয়াকৈ চলাব পাৰে আপোনালোকে 35ত গৈ আছোঁ একদম বিন্দাছ মাত্ৰ মই ব্ৰেক টেষ্ট কৰি চাইছোঁ মানে স্পীডটো দিছে ব্ৰেকটোও ভাল দিছে আগত যদি কিবা আহে ধুনীয়াকৈ আপোনালোকে ৰখাব পাৰে আৰু স্পীড চাওক 40 লাগি গ'ল 45 যোনকেইখন ল' স্পীড আছিল সেইকেইখনো চলাই ভালেই আছিল কিন্তু তাতকৈ এইখন অলপ ভাল লাগিছে অলপেই নহয় বহুত বেছি ভাল পাইছোঁ মই চাবিত ৰিম'ট দি দিছে কি লাগে আৰু হৰ্ণ দুফালে দুটা এইটো আপাৰ ডিপাৰ চব আছে ইয়াতে এইটো এটা আছে পেট্ৰল পাম্প কিন্তু মই ইয়াত ৰখাৰ কোনো প্ৰয়োজন নাই কাৰণ মোৰ লগত আছে হিৰ' ইলেক্ট্ৰনিক্সৰ নতুন স্কুটি আৰু হৰ্ণৰ চাউণ্ডটো বহুত ধুনীয়া আছে দুফালে দুটা দি দিছে হৰ্ণ আৰু ছাছপেনশ্যন ছেটআপো বহুত ধুনীয়া দিছে মানে গাঁত গোট আহিলে গমেই নাপায় তো এইটো ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা আৰু ইয়াতে কেইটামান গাঁত গোট থাকে গাঁত গোটবিলাকত এখন স্কুটিয়ে মানে ইমান এটা গম নিদিয়ে এতিয়ালৈকে চলাই বহুত ভাল লাগিছে আৰু মোৰ মতেতো যদি কোনোবাই ল'ম ভাবিছে তেনেহ'লে কোমোদি এইখন লৈ ল'ব পাৰে কাৰণ এইখন হ'ল হাই স্পীড জানেই পেট্ৰলৰ দাম কিমান বেছি হৈছে আৰু এইখনৰ মানে কোনো পেট্ৰল ভৰোৱা চিন্তাই নাই কোনো টেনশ্যন ফ্ৰী হৈ পেলাই আপোনালোকে চলাই থাকিব পাৰিব আৰু ৰাতি খোৱাৰ সময়ত চাৰ্জত লগাই দিলে 4 ঘণ্টা তাৰপিছত 120 কিলোমিটাৰ ক'তো নৰখাকে বিন্দাছ আপোনালোকে ঘূৰি ফুৰিব পাৰিব লুকছটো ধুনীয়া দিছে আৰু টায়াৰ চাইজটো বহুত ধুনীয়া দিছে আইনাকেইখনো ঠিকে আছে ভিজিবিলিটি মানে পিছৰ পৰা গাড়ী আহিলে ধুনীয়া দেখিছে আৰু এইটো হ'ল ডিলাৰটো এইটো হৈছে নগাঁৱৰ জাৱা নতুনকৈ খুলিছে আৰু এইটো হ'ল ৰয়েল এনফিল্ড আৰু এইটো হ'ল KTM তাৰ অপজিটত মানে এইখিনি ইউটাৰ্ণ এটা ল'ব লাগিব আপোনালোকে তো দেখা পালে এইটো KTM এইটো ৰয়েল এনফিল্ড আৰু এইখিনিতে আছে হিৰ' ইলেক্ট্ৰনিক্স আৰু মই ইয়াতে এতিয়া ৰখাব লাগিব মানে সোমোৱাই দিওঁ পাই গ'লোঁ আমাৰ ডিলাৰ এইটো হৈছে হিৰ' ইলেক্ট্ৰনিক্স আপোনালোকে আহিব পাৰে দেখাই আছোঁ ধুনীয়া পৰা আৰু এইখন হৈছে পূৰা স্কুটিটোৰ অভাৰঅল লুক আৰু লুক ৱাইজ পাৰফৰ্মেঞ্চ ৱাইজ বহুত বেছি ভাল লাগিল চলাই মোৰ হিচাপত যদি কোনোবাই ল'ম ভাবি আছে তেনেহ'লে চকু মুদি লৈ ল'ব পাৰে যদি পেট্ৰল স্কুটিও ল'ম ভাবিছে তেনেহ'লে এবাৰ আহি চেক কৰক ইয়াত আহি যদি ভাল লাগে লৈ ল'ব তো স্কুটিখন চলোৱা ৰিভিউটো আপোনালোকে অলপ দেখাই পালে আৰু সঁচা কথা ক'বলৈ গ'লে বহুত বেছি ভাল লাগিল চলাই স্পীডটো আপোনালোকে 60-70 মানলৈকে নিব পাৰিব কিন্তু ইয়াত গাড়ী থকাৰ কাৰণে মই ইমান স্পীড নুঠালোঁ আৰু বহুত ভাল লাগিলে চলাই যদি কোনোবাই ল'ম ভাবি আছে তেনেহ'লে এবাৰ চেক কৰিব পাৰে ইয়াত আহি বা চাই যাবহি পাৰে যদি ভাল লাগে তেনেহ'লে এবাৰ নিশ্চয় ল'ব আৰু থেংক ইউ ছ' মাছ খুৰা আৰু মানে এই খুৰাজনে মোক বহুত হেল্প কৰিলে ভিডিঅ'টোত বনোৱাত ডিলাৰটোৰ কণ্টেক্ট ডিটেইলছ আহি আছে ওপৰত কিবা কোৱাৰি থাকিলে ধুনীয়াকৈ ফোন কৰি পেলাই আহি গ'লে হ'ল তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিলোঁ লগ পাম অন্য এটা ভিডিঅ'ত